चिरां जिल्ला बेंगिरिनि सावराय नमायाव कभिडनि सोलिफुबाय थानाय सन्देरनाय समनि गेजेरावनो एपीएससी आनजाद खुंफुंनो आरो कभिड भेक्सिननि सायाव मोनसे गोनांथार सावरायमेल खुंफुङो। चिरां जिल्लानि जिल्ला बेंगिरि नरेन्द्र कुमार साहानि मासि सामलायनायाव खुंफुंनाय बे सावरायमेलाव जिल्लानि एसपि प्राणजित बरा, एडिशनेल एसपि लब कुमार नाथ, एडिशनेल जिल्ला बेंगिरि निर्माली बरुवा, सावस्रि मोब्लिब आरो गुबुन बिफाननि बिबानगिरिफोराबो बाहागो लादोंमोन। चिरां जिल्लायाव एपीएससी आनजादखौ सोलिफु सेप्तेम्बर दाननि फैगौ 12 अक्ट'खालि काजलगाव गोजौ फरायसालि आरो इउएन फरायसालियाव खुंफुंनाय जागोन आरो बे आनजादाव गासै सा 345 बिजाथिफोरा बाहागो लागोन। चिरां जिल्ला बेंगिरि नरेन्द्र कुमार साहाया फोरमायनाय बायदिब्ला एपीएससी आनजादनि बिजाथिफोरा भेक्सिन थुजानायनि फोरमान बिलाइखौ आनजाद मिरुआव लाबोनांगोन नङाब्ला 72 घन्टा सिगां खालामनाय कभिडनि आरटिपिसिआर आनजादनि एबा 48 घन्टा सिगां खालामनाय कभिडनि आरएटी आनजादनि रिपर्टखौ आनजाद मिरुआव लाबोनांगोन होननानै बिथाङा फोरमायो। कोविडर कारणे आमी बेलेग बेलेग धरनर इन्स्ट्रक्शन पाइसु। प्रथम हल जे जदि कैंडिडेटे फर्स्ट डोज वैक्सीनेशन लैसे तेतिया हले आमी तेखेतक सर्टिफिकेट चाइ पेलाई जाब दिम आरु जदि कैंडिडेटे 72 घंटार भितरत आरटीपीसीआर सर्टिफिकेट बा 48 घंटार भितर रैट सर्टिफिकेट प्रोड्यूस करे तेखेतक आमी जाब दिम। যদি ইটু নাথাকে তেতিয়াহ'লে আমি চেণ্টাৰত আৰটিপিচিআৰ আৰু ৰেট টেষ্ট কৰিম। যদি ৰেট পজিটিভ ওলাই যায় তেতিয়াহ'লে কেণ্ডিডেটক পৰীক্ষা আমি দিব নোৱাৰোঁ। এই কাৰণে মই আপিল কৰিছোঁ যে সোনকালে ফাৰ্ষ্ট ড'জ ভেকচিন ল'লে আপুনি এক্সাম দিব পাৰিব। আমাৰ প্ৰত্যেক হস্পিটেল চেণ্টাৰত এতিয়া আমি ভেকচিনেশ্যন চেণ্টাৰ লগাইছোঁ। এইটো ইয়াৰ লাভ কেণ্ডিডেটে ল'ব পাৰে। এপিএসসিৰ আমাৰ দুটা চেণ্টাৰ আছে, ইউএন ব্ৰহ্মা সিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু কাজলগাঁও হাই ছেকেণ্ডেৰী স্কুল। তাত 346 কেণ্ডিডেট আছে। আমি গোটেই প্ৰিপেৰেশ্যনটো কৰি লৈছোঁ আৰু আজি আমাৰ প্ৰিপেৰেটৰী মিটিং ভাল হ'ল। এতিয়া অলপ এটা দুটা কথা ওলাইছে, এইটো আমি প্ৰবন্ধন কৰিলোঁ। কোভিড ভেকচিনৰ আমাৰ টাৰ্গেট আছিল অলপ 3,50,000 মানুহৰ। তাৰ মাজত আমি 2,30,000 মানুহৰ ভেকচিনেশ্যন কৰি দিলোঁ, কিন্তু এতিয়াও আমাৰ টাৰ্গেট বেছি পৰি আছে। আমাৰ কিবা এইটোৰ পকেট আছে ডিষ্ট্ৰিক্টৰ, ধৰক ৰুণিখাটা হ'ল, শান্তিপুৰ, কয়লা ময়লা, আমটেকা, আমগুৰি, অগুৰি এনেকুৱা ঠাইত অলপ মানুহে ল'ব বিচৰা নাই। এই কাৰণে আমি এতিয়া কালি ডিচিজন লৈছোঁ যে আমাৰ প্ৰত্যেক হেল্থ ইনষ্টিটিউশ্যন সাব চেণ্টাৰ হ'ল বা পিএইচচি হ'ল বা চিএচচি হ'ল বা এমপিএচচি হ'ল বা ডিষ্ট্ৰিক্ট হস্পিটেল হ'ল বা এনেকুৱা সাব ডিভিজনেল হস্পিটেল হ'ল, প্ৰত্যেক চেণ্টাৰত আমি কালিৰ পৰা চেণ্টাৰ ভেকচিন চেণ্টাৰ হিচাপে আৰম্ভ কৰিম আৰু এইটো অহা ছেপ্টেম্বৰ 30 লৈ চলি থাকিব। এইটো যদি মানুহে ল'ব বিচাৰে তেওঁ ঘৰৰ ওচৰত আমি চেণ্টাৰ লগাইছোঁ। মই আপিল কৰিছোঁ যে আহক, আমি সোনকালে ভেকচিনেট কৰি আমি আমাৰ যিটো ফেষ্টিভেল ছিজন এতিয়া আহি আছে ইয়াৰ যদি আমি 100% এইটো এনজয় কৰিব বিচাৰিছোঁ, এই কাৰণে আমাক ভেকচিনেশ্যন ল'ব লাগিব। ইয়াৰ লগত মই এইটোও ক'ব বিচাৰিছোঁ যে আমাক অলপ ষ্ট্ৰিক্ট আমাক হ'ব লাগিব। আমি SOPৰ মতে যিখিনি ৰেষ্ট্ৰিকশ্যন এতিয়া লগাই আছে এইটো আমি ষ্ট্ৰিক্টলি এতিয়াৰ পৰা এনফৰ্চ কৰিম আৰু যদি দৰকাৰ হয় আমি নতুন ষ্ট্ৰিক্ট অৰ্ডাৰবিলাক দিম। এই কাৰণে যে আমাক ছেপ্টেম্বৰ 30 ভিতৰত 100% ফাৰ্ষ্ট ড'জ ভেকচিনেশ্যন ল'বই লাগিব। আমাৰ ফেষ্টিভেল ছিজন এতিয়া আহি আছে। ধন্যবাদ।